আমাৰ চেনেলত আপলোড কৰা ভিডিঅ'সমূহ ভাল লাগিলে ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম। তুমি দুচকুত কাজল ল'লে সপোনবোৰ তৰা হৈ ফুলে জুপি তৰা। পূব কামৰূপ কলেজৰ মৰম লগা ছোৱালীজনী, দুচকুত অযুত সপোনৰ অহা যোৱা তাইৰ। হয়তো বিচাৰি ফুৰে সপোন সপোন যেন লগা শৈশৱৰ নষ্টালজিয়াবোৰ। ৰূপোৱালী ৰদালিত দীঘল চুলিকোচা মেলি তাই মুখত সানিব খোজে অফুৰন্ত সুখৰ স্মৃতিবোৰ। ওঠত জিলিকাব খোজে হেঙুল বৰ্ণে সূৰুজৰ ৰঙা কিৰণ। কোনেও নেদেখা গকুল বৰষীয়া বনৰ পৰা ফাঁহি আহে এটা প্ৰেমৰ বাহিৰ সুৰ। তোমাৰ পৰশতে ফুলি ৰয় হাজাৰ আশাৰ চাকি, ফাগুনৰ পৰশতো জিলিকি উঠে যেন তোমাৰেই মিঠা হাঁহি। তোমাৰ বাবে সজীৱ হৈ উঠে প্ৰেমৰ দস্তাবেজ। পূব কামৰূপৰ বাকৰিটো যেন সিঁচৰিত হয় তোমাৰ এই মিঠা সুবাস। তাৰ সুবাসতে উন্মুক্ত হয় হাজাৰ মতলীয়া হিয়া। নিশাৰ জোনাকবোৰো উদ্ভাসিত হয় তোমাৰ প্ৰতিচ্ছবিত। সেয়েহে সময়ৰ অন্তত লিপিবদ্ধ হয় হৃদয়ৰ ডায়েৰী, আৰু সুখৰ পক্ষী হৈ নামি আহে সোঁৱৰণিৰ মিঠা আবেলি এটা। ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত খোদিত কৰোঁ নীলা কলমৰ নীলা চিয়াহীৰে, আৰু সময় থাকোঁতে আঁকি লওঁ তোমাৰ নিতৌ নতুন কাহিনীৰে।